4:30-5টা বজাত খবৰ পালোঁ যে জুই লাগিছে। 4-5টামান দোকান জ্বলি আহিছোঁ। তেতিয়া 4টা বজাত আহিছোঁ, ঘৰৰ পৰা আহি দেখিছোঁ আগুনটো জুই লাগি আছে ওপৰত। पाइपটা উঠা দে তো, উপরে উঠা দে তো পাইপটা। सीधा कर पाइप बेकार है, सीधा कर पाइप सीधा कर, सीधा कर पाइप सीधा कर, सीधा भाई एदी काटिस ना तो এটা सीधा कर ना बेटा আছে নি দে বেটা सीधा कर ওই দিকে দে না। বৰ্তমান কাৰ্বি আংলং জিলাৰ বকলীয়াঘাটত আজি জুই লগা বুলি গম পাওঁ 5টামান বজাত আমি আহি দেখা পাইছোঁ। ইয়াতে 5খনমান দোকান, 6খন দোকান আৰু 5খনমান গুদাম জ্বলি ভস্মিত হয়। কাৰ্বি আংলঙৰ বকলীয়াঘাটত প্ৰত্যেক বছৰে ইয়াত জুই লাগিয়ে থাকে, কিন্তু ইয়াত কোনো অগ্নিনিৰ্বাপক বাহিনী নাই। হাড়ঘাটৰ ডিপুত আছে, ডিপুৰ পৰা হাড়ঘাটৰ পৰা আহোঁতে 1 ঘণ্টা লাগি যায়, অলৰেডি জ্বলি শেষ হৈ যায়। গতিকে ইমান ডাঙৰ এটা বিয়াগম ডাইৰেক্টৰ জেনেৰেল অফ চিভিল ডিফেন্স থকাৰ স্বত্তেও আজি কাৰ্বি আংলঙত কোনো ট্ৰেইনিং নাই। মই আজি বকলীয়াঘাটৰ পৰাই মই গোটেই ৰাইজৰ হৈ অনুৰোধ জনাইছোঁ DC বাইদেউক মহোদয়ক যে ইমিডিয়েট আমি বকলীয়াঘাটত অল কাৰ্বি আংলঙত মানে চিভিল ডিফেন্সৰ ট্ৰেইনিং দিব লাগে, অনলি ফৰ ফায়াৰ ফাইটিঙৰ বিশেষকৈ। 4:30-5টা বজাত খবৰ পালোঁ যে জুই লাগিছে। 4-5টামান দোকান জ্বলিলে আৰু আমাৰ বিশেষকৈ বকলীয়াত এটাই অভাৱ, ফায়াৰ ব্ৰিগেড নাই। ডিপুৰ পৰা আহিব লাগে, হাড়ঘাটৰ পৰা আহে, সেইখিনি সময়লৈকে বহুত দোকান জ্বলি চাই হৈ যায়। বিশেষ কৰি চৰকাৰে আমাক এই বস্তুটো দিব লাগে অতি সোনকালে। এইটো 5খনমান দোকান জ্বলিছে, তাৰে 2খন দোকান বেছি জ্বলে, কাপোৰৰ দোকান আৰু বাকিখিনি কি আছে? বাকী কিতাপৰ দোকান এখন আছে, এখন ৰেষ্টুৰেণ্ট আছিল আৰু এখন কাপোৰৰ দোকান আছিল। 3খন কাপোৰৰ দোকান, পিছফালে গেলামাল দোকান আছে 2খন। বকলীয়াঘাটত আমাৰ প্ৰাইভেটৰ এটা ষ্টেচন নাই, কি ক'ব ভালকৈ কওক। নাই কাৰণেতো বহুত দুখ লাগে আমাক। এইটো আমাক অতি সোনকালে দিব লাগে চৰকাৰে। হিমন্ত বিশ্ব শৰ্মা ছাৰে আমাক সোনকালে এই বস্তুটো দিলে আমি খুব সুখী হ'ম। আমাৰ এই CM ছাৰেও আমাক এইটো অলপ হেল্প কৰিব লাগে, আমাক এখন ফায়াৰ ব্ৰিগেড দিব লাগে, CM ছাৰক জনাব লাগে এই বস্তুটো। আৰু ইলেকশ্যনৰ আগত দিম বুলি কয়, তাৰপিছত নিদিয়া হৈ থাকে, কোনো খবৰে নাৰাখে। ইলেকশ্যনৰ সময়ত এইটো দিম সেইটো দিম চব কৈ দিয়ে। ইয়াৰ আগতো ক'লে যে ফায়াৰ ব্ৰিগেড এখন দিম বকলীয়াত, আজিলৈকে দিয়াৰ কোনো খবৰেই নাই। ইয়াত কি আহ্বান জনাব চৰকাৰক? এতিয়া চৰকাৰক এইটো আহ্বান জনাই যে চৰকাৰে বিশেষ কৰি এটা ফায়াৰ ব্ৰিগেড আমাৰ বকলীয়াত দিয়াৰ কাৰণে আমি খুব অনুৰোধ কৰিছোঁ, ৰাইজৰ হৈ মই কৈছোঁ। আৰু ৰাইজৰ অনুৰোধটো যেন হিমন্ত বিশ্ব শৰ্মা ছাৰে, আমাৰ CM ছাৰে যেন ৰাখে, এইটো মোৰ বিশেষ অনুৰোধ তেখেতৰ ওচৰত ছাৰৰ দুজনৰে। আজি ঠিক 5টা বজাৰ আগে টেলিফোনিকলি গম পাওঁ যে বকলীয়াঘাটত অগ্নিকাণ্ড হৈছে। তৎক্ষণাত আহি দেখোঁ আমাৰ বকলীয়াঘাটৰ আমাৰ কোঅপাৰেটিভৰ সন্মুখত যিখিনি দোকান আছে, সেই দোকানখনত অগ্নিকাণ্ড ঘটিছে আৰু তাৰ বাবে বহুত ক্ষয় ক্ষতি হয়। কেইখন দোকান টোটেল ধৰক আপোনাৰ 6খনমান দোকান হ'ব, গুদাম লৈ পিনে। তাতে দোকান আছিল, কাপোৰৰ দোকান আছিলে, গেলামালা আছিলে, জোতা দোকানো আছিলে, কাপোৰৰো আছিলে, ৰেষ্টুৰেণ্ট এটাও আছিলে। গতিকে এইবিলাক বকলীয়াত প্ৰায় ঘটিয়ে আছে আজি বহু বছৰৰ পৰা। আৰু আমি বহুত বাৰো আমি আবেদন জনাইছোঁ
বহুতো অনুৰোধ কৰিছোঁ চৰকাৰক যে আমাক এখন ইয়াত ফায়াৰ ষ্টেচন লাগে, কিন্তু আমি আজিলৈকে পোৱা নাই, যাৰ কাৰণে আমি বহুত এই অগ্নিকাণ্ডৰ পৰা বহুত আমি ক্ষতিগ্ৰস্ত হৈছোঁ। আৰু প্ৰত্যেক বছৰে 1 বছৰ 2 বছৰ মূৰে মূৰে ঘটিয়ে থাকে এই ঘটনাটো। গতিকে আমি চৰকাৰৰ ওচৰত আবেদন জনাওঁ যাতে আমাক বকলীয়া ঘাটত এখন ফায়াৰ ষ্টেচনৰ দৰকাৰ, কাৰণ ডিফুৰ পৰা হাওৰাঘাটৰ পৰা আহি পাওঁতে নিমিষতে শেষ হৈ পায়, গোটেই জ্বলি চাৰখাৰ হৈ যায়। গতিকে ইয়াত আৰু ক'বলগীয়াতো বিশেষ নাই, বৰ মৰ্মান্তিক ঘটনা এটা। গতিকে আমি এটা বিচাৰোঁ বকলীয়াত এটা ফায়াৰ ষ্টেচনৰ বহুত প্ৰয়োজনীয় বুলি। জুই লগাটো কেনেকৈ লাগিল এতিয়া সঠিক গম পোৱা নাই, কিন্তু এনেই কাৰেণ্টৰ পৰা লাগিছে বুলি সন্দেহ কৰা হৈছে আৰু শ্বৰ্ট চাৰ্কিট বুলি। আপোনাৰ দোকান আছিলে? মোৰ দোকান মানে ওচৰতে আছিল, মোৰ কিতাপৰ দোকান। এখন মেইন যিখনত লাগিছে এখন কাপোৰৰ দোকান আছিল। পূৰা সম্পূৰ্ণ শেষ আৰু এখনো মাল বাহিৰ কৰিব নোৱাৰিলে, জুই সম্পূৰ্ণ। নিশা কিমান বজাত হ'ব পাৰে? নিশা কিমান বজাত সম্ভৱ গম পোৱা নাই, কিন্তু 4টামান বজাত গম পোৱা হৈছে, আৰু মইতো 5টামান বজাতহে গম পাইছোঁ। কিমান পৰিমাণৰ ধনৰ ক্ষতিসাধন হৈছে এতিয়া সঠিক এইটো তেওঁহে গম পাব, মইতো উলিয়াব নোৱাৰিম। বহুত মাল আছিলতো, এতিয়া দোকানখনতো মাল সম্পূৰ্ণই আছিলে। এতিয়া ঠাণ্ডা দিনৰ গৰম কাপোৰবিলাক আছিলে আৰু অন্যান্য কাপোৰবিলাকো আছে। দোকানখন সম্পূৰ্ণ ভৰ্তি আছিলে, একো মালে বাহিৰ কৰিব পৰা নাই। জুই নিৰ্বাপক বাহিনী আহি পাইছে সময়মতে? সময়মতে মানে অকণমান দেৰি, ৰাইজে আহি, মইতো 5টা বজাত আহি পাইছোঁতো, ৰাইজে কোৱা মতে বহুত আগতে খবৰ দিছে, কিন্তু তেওঁলোকে এতিয়াও আহি পোৱা নাই। আৰু আহি পাওঁতে অলপ সময়ো লাগে ধৰক, কিন্তু ভাবেনে বকলীয়া ঘাটতো এনেকুৱা এখন লাগে বুলি? নিশ্চয় দৰকাৰ, আমাক তৎকালে মানে কিবা এটা ব্যৱস্থা কৰিব পৰাকৈ তেনেকুৱা এখন বা অগ্নি নিৰ্বাপক বাহিনীৰ ব্যৱস্থা ইয়াতো থাকিব লাগে, সেইটো বিচাৰোঁ। নিৰ্বাচনৰ প্ৰচাৰৰ আগতে হিমন্ত বিশ্ব শৰ্মাই ইয়াত ঘোষণা কৰি গৈছিলে যে বকলীয়া ঘাটতো এখন দিয়া হ'ব অতি সোনকালে, কিন্তু আজিলৈকে সেয়া দেখা পোৱা যোৱা নাই, কি ক'ব এই ক্ষেত্ৰত? হয়, সেইটো অতি সোনকালে তেওঁ কাৰ্যকৰী কৰিলে আমি ৰাইজে সুখী হ'ম, আৰু ৰাইজৰ সহায় হ'ব বা সুবিধা হ'ব। তেওঁ যিটো ঘোষণা কৰিলে সোনকালে ঘোষণাটো কাৰ্যকৰী কৰিলে বকলীয়া ঘাটত যদি কৰে তেতিয়াহ'লে ভাল হ'ব বাচিব। আৰু কি আশংকা কৰে, কেনেকৈ এই জুইৰ সূত্ৰপাত ঘটিল? সূত্ৰপাতটো এতিয়ালৈকে একো সন্দেহ কৰিবতো নোৱাৰি, বেলেগতো পটককৈ কাৰণটো উলিয়াব নোৱাৰি। এতিয়া ধৰি লৈছোঁ কাৰেণ্টৰ পৰা হৈছে বুলি ধৰি লৈছোঁ, আৰু বেলেগ সন্দেহটো নাহে এতিয়াই, এইটো তদন্তৰ পিছতহে গম পোৱা যাব। আৰু মই যেতিয়া আহিছোঁ তেতিয়া 4টা বজাত আহিছোঁ, ঘৰৰ পৰা আহি দেখিছোঁ আগুনটো জুই লাগি আছে ওপৰত লাগি পেলাই, তাত যিটো ওপৰত আছে ঘৰটোৰ তলত আছিলে আপোনাৰ এটা কাঠৰ এটা আছিলে, মানে পাত দ আছিলে। তেতিয়া এই পাতৰ পৰা আপোনাৰ আগুনটো তলত পৰি পেলাই আমাৰ তাতে তেল আছিলে, তেলৰ ভিতৰত আগুনটো লাগি গ'ল, বুজিছে। আমাৰ তলত গুদাম, ওপৰত নহয়, ওপৰৰ পৰাই আগুনটো লাগিছে। ওপৰত দোকান আছিলে, কাপোৰ দোকান আছিলে। হ্যাঁ, কাপোৰ দোকান আগত লাগিছে, তাৰপিছতে তলত লাগিছে আমাৰ দোকান। হয়, আমাৰ এইটো গুদামে একো বাচাব নোৱাৰিলোঁ, এইটো 40-45 হাজাৰ টকাৰ মাল এনেকুৱা হ'ব। হাজাৰ টকা মাল লছ হৈছে। না, যেতিয়া আহিছোঁ তেতিয়া কমপ্লিট আমাৰ গুদামত লগা নাই। আমি আছিলোঁ 2জন, আমাৰ ভাইকোকে 2জন আছিলোঁ, তো সাহস কৰিব পৰা নাই। আমি তেতিয়া নাৰ্ভাছ হৈ গৈছোঁ, তেতিয়া আৰু ভিতৰৰ পৰা ওলাব নোৱাৰিলোঁ। নাই নোৱাৰিলোঁ।